everyone, Namaskar, I'm Liza Boruah and welcome back to my channel. কি খবৰ আপোনালোকৰ আশা কৰো ভালে আছে মোৰো ভাল আৰু আমি যাব ওলালো শিৱসাগৰ ৰুদ্ৰসিংহ পাৰ্কলৈ আৰু আপোনালোককো দেখাম ভাবিলো সো প্লিজ ভিডিঅ'টো এণ্ডলৈকে চাব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আমি আমালৈ ৰাজমাই বজাৰত মাহঁতে কিবা কিবি লৈছে যিহেতু বহুত গৰম পৰিছিলে মই এফালে ঠাণ্ডা ঠাণ্ডা জুচ খাই গৈ আছো গাইস আমি শিৱদৌলৰ মুখ পালোহি So guys, আমি শিৱসাগৰ টাউন পালোহি এতিয়া। আমি এতিয়া মামী আপা আৰু ভাইটিৰ কাৰণে ৱেইট কৰি আছো সিহঁতিও আমাৰ লগত যাব এফালে পাই গ'লহি আপা ভাইটি আৰু মামী Hello. Guys, আমি পালোহি ৰুদ্ৰসিংহ পাৰ্ক। এখন গেটখন আৰু এতিয়া আমি টিকেট লওঁ পাৰ্কত সোমাবলৈ পালোঁ সেয়া জোনলা খেলত লাগি গ'ল আমাৰ ভণ্টি দুইটাই পুৰা খেলিছে এফালে ময়ো পালোঁ এখন ঝুলনা ঝুলিবলৈ আৰু ফটো ক্লিক কৰিবলৈ পাৰ্কৰ ভিতৰতে মিউজিয়াম আছে আমি এতিয়া মিউজিয়ামলৈ গৈ আছোঁ আৰু এজনী মামী মুখৰ আগত ঘূৰি আছে
আৰু ৰজাৰ কাৰণে খাদ্য বনোৱাটো ইমান সহজ বিষয় নাছিলে তেতিয়া তেওঁলোক মানে চিফ কুক তেনেকুৱা আৰু এই কাৰণেই সাতমহলীয়া গোটেই ঘৰটো নহয় 3 মহলটো চিক্ৰেট টানেলৰ কাৰণে মাটি তলত বনাবই লাগিব ইয়াৰ পৰা দীপৰ ৰিভাৰ যাব 3 কিলোমিটাৰ আনাদাটো গংগা ৰয় 6 কিলোমিটাৰ বুদ্ধিষ্ট টেম্পল পাছত শিৱদৌলৰ পৰা শিৱ মন্দিৰ বনাইছে আমি যদি শিৱসাগৰ শিৱদৌলটো চাওঁ দুৱাৰখন উত্তৰলৈ আছে দক্ষিণলৈ সেৱা ধৰে ইয়াৰ দুৱাৰখন আকৌ পূব দিশত আছে হিন্দু শাস্ত্ৰৰ মতে পূব দিশত শিৱক আৰাধনা নকৰে আৰু অক্টাগনেল শ্বেপটোত আছে অক্টাগনেল শ্বেপটো মানে প্ৰকৃততে আহোমৰ নহয় বৌদ্ধৰহে এটা শুভগণনাৰ প্ৰতীক কিন্তু চাইনিজ লেংগুৱেজত ইয়েনিয়ান কয় তেওঁলোকৰ বাস্তৱতাৰ প্ৰতীক তলৰ ৰুমবিলাকত ঘূৰাহে নাছিলে মন্ত্ৰ থোৱা ঘৰ বিষাক্ত হেতাহাতবিলাক নহয় প্ৰগ্ৰেম চাবলৈ যোৱাৰ আগত ভণ্টি আৰু ধুনু আকৌ খেলাত লাগি গ'ল ভণ্টি ধুনুৱে খেলি আছে মই আপাৰ বহি আছোঁ ভণ্টি বোটখন চলাই হৈ গ'ল সেইকাৰণে এতিয়া ধুনুৱে চলাইছে ইয়াত প্ৰগ্ৰেম হ'ব আমি প্ৰগ্ৰেম চাবলৈ গৈ আছোঁ এতিয়া আমি প্ৰগ্ৰাম চাবলৈ আহিলোঁ এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই আৰু চাওকচোন ইমান ধুনীয়াকৈ সজাইছে নমস্কাৰ সকলোকে প্ৰথমে আপোনালোক সকলোকে আমাৰ স্বৰ্গদেউ ৰুদ্ৰসিংহ উদ্যানলৈ স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিব বিচাৰিছোঁ আজি আমাৰ সাংস্কৃতিক অনুষ্ঠানটি প্ৰিয় দৰ্শকসকল আপোনালোকৰ আগত আমি 3টা নৃত্য পৰিৱেশন কৰিম প্ৰথমে আপোনালোকৰ আগত পৰিৱেশন কৰিবলৈ ওলাইছোঁ আমাৰ টাই আহোমসকলৰে এটি পৰম্পৰাগত নৃত্য আছে লাইলুং খাম বুলি কয় আৰু এই নৃত্যভাগ প্ৰকৃতি দেৱতাক তুষ্ট কৰিবৰ বাবে বা আমাৰ উপৰি পুৰুষসকলক সন্তুষ্ট কৰি ৰাখিবৰ বাবে তেওঁলোকে এই নৃত্যভাগ আগতে হাবিকৈ কৰিছিলে আৰু তাৰ পাছতে আপোনালোকৰ আগত আমি পৰিৱেশন কৰিম আমাৰ মিচিং সম্প্ৰদায়ৰ লোকসকলৰ এটি জনপ্ৰিয় নৃত্য লতা চনাম আৰু একেবাৰে শেষত আমাৰ সকলোৰে মৰমৰ চেনেহৰ বিহু আপোনালোকৰ আগত আমি পৰিৱেশন কৰিম গতিকে আহক পলম নকৰি টাই আহোমসকলৰ লাইলুং খাম নৃত্যৰ জৰিয়তে আজি আমাৰ সাংস্কৃতিক অনুষ্ঠানটি আৰম্ভ কৰোঁ ধন্যবাদ এইবাৰ আপোনালোকৰ আগত আমি পৰিৱেশন কৰিবলৈ ওলাইছোঁ
চতে গৈ বহাগে পালেহি ফুলিলে ভেবেলি লতা কৈলৈকৈ থাকোঁতে উৰকে নপৰে আমাৰ ৰঙালী বিহুৰে কথা আমাৰ সকলোৰে মৰমৰ চেনেহৰ আটাইৰে স্বাভিমান বিহুৰ তেওঁলোকৰ আগত আমি এতিয়া পৰিৱেশন কৰিম গতিকে আহক উপভোগ কৰক আমাৰ অসমীয়া জাতিৰ সকলোৰে প্ৰাণৰ স্বৰূপ আটাইৰে মৰমৰ বিহু প্ৰগ্ৰেম শেষ হ'ল আৰু এতিয়া আমি ঘৰলৈ যাওঁ বুলি ভাবিছোঁ বিকজ ভণ্টিয়ে বহুত আমনি কৰিছে এইফালে মই এনেই ঘূৰি ফুৰিছোঁ পাৰ্কৰ পৰা ওলাই আহিলোঁ এতিয়া আমি ঘৰ যাওঁ আমি এতিয়া গুচি আহিলোঁ পাৰ্কৰ পৰা ইয়াতে আহি ৰখিলোঁ ভাবিলোঁ ফটো কেইখনমান ক্লিক কৰি যাওঁ চ' গাইজ ভিডিঅ'টো ইমানতে সামৰিছোঁ নহ'লে বহুত দীঘল হৈ যাব আশা কৰোঁ আপোনালোকে চাই ভাল পালে নেক্সট এটা ভিডিঅ'ত লগ পাই আছোঁ এতিয়া কাৰণে বাই বাই